মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অনুশীলনী 1 কৰ 5 নম্বৰ প্ৰশ্নৰ পৰা বুজাই দিম। তোমালোকে মনোযোগেৰে শুনি যাবা দেই। 5 নম্বৰ প্ৰশ্নটোত আছে, তলৰ সংখ্যাবোৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে লিখা। এই সংখ্যাটো মই সোঁফালৰ পৰা পঢ়ি দিছোঁ। একক, দশক, শতক, হাজাৰ। গতিকে এইটো 40,000। 40,000 হ'লে ইয়াতে আমাক কমা দিব দিছে। গতিকে ইয়াৰে 40ৰ পাছত কমা বহিব। এই সংখ্যাটো আমি আখৰেৰে তলত লিখি দিছোঁ। 40,000 এইটো শতকত আছে, তাৰ কাৰণে হ'ব 900। তাৰ পাছত 8, 10, 5, 85। এইটো 85। তাৰ পাছত তেনেদৰে খ নম্বৰটোত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। গতিকে 8 লাখ। 8টোত কমা দিব লাগিব। তাৰ পাছত একক, দশক, শতক, হাজাৰ। অযুতত কমা দিব নালাগে। তাৰ পাছত হাজাৰত লাগিব। গতিকে আমি ইয়াতে হাজাৰত দিছোঁ। গতিকে এইটো কিমান হ'ল? 35,000। তাৰ পাছত 982। ইয়াতে আখৰেৰে লিখি দিছোঁ 8,35,982। ঠিক আছে। তাৰ পাছত গ নম্বৰত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। নিযুতত কমা নবহে। গতিকে কোনটোত বহিব? লাখত। ইয়াতে 98 লাখত কমা দিছোঁ। তাৰ পাছত হ'ব 32ৰ পাছত কমা দিব লাগিব। গতিকে ইয়াতে 32ৰ পাছত কমা দিছোঁ। এইটো 32,000। 98 লাখ 32,590। ইয়াতে আখৰেৰে লিখি দিছোঁ এইটো 32,500। তাৰ পাছত 90 আছে, 90। তাৰ পাছত আমি 6 নম্বৰ প্ৰশ্নটো চাম। তলৰ সংখ্যাবোৰ চুটিকৈ লিখা। ইয়াৰে সংখ্যাবোৰ বিস্তাৰ কৰি দিয়া আছে। আমি চুটিকৈ লিখিব লাগিব। গতিকে চুটিকৈ লিখিব লাগিলে আমি ইয়াৰে প্ৰথম সংখ্যা যিটো আছে এইটো আমি চাম কিমানটা অংক আছে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। 8 নিযুত আছে। তাৰমানে ইয়াতে কেইটা অংক আছে? 1, 2, 3, 4, 5, 6, 7। গতিকে আমি ইয়াতে 7ডাল ডেছ দি যাম। 7টা। 1, 2, 3, 4, 5, 6, 7। এতিয়া আমি সংখ্যাকেইটা এনেদৰে পাতি যাম। ইয়াতে চাবা শেষৰ সংখ্যাটো আছে 5। গতিকে আমি ইয়াতে লিখিম 5। তাৰ পাছত আছে দশকত 30। তাৰমানে ইয়াৰে আমি 3 সংখ্যাটো লিখিম। ইয়াতে আমি লিখিম 3। তাৰ পাছত শতকত আছে 400। ইয়াৰে আমি 4টো লিখিম ইয়াতে। তেনেদৰে হাজাৰত আছে 2। 2টো লিখিম। অযুতত আছে 4। ইয়াতে 4 হ'ব। তাৰ পাছত 3টো বহিব আৰু তাৰ পাছত 8 বহিব। হৈ গ'ল। বুজি পাইছানে? এতিয়া আমি তেনেদৰে খ নম্বৰৰ উত্তৰটো কৰিম। ইয়াতে আমি চাম কেইটা অংক আছে। 1, 2, 3, 4, 5, 6, 7, 8। গতিকে আমি এইটোৰ নিচিনাকৈ 8ডাল ডেছ দিম ইয়াতে তলত। 1, 2, 3, 4, 5, 6, 7, 8।
এতিয়া আমি ইয়াৰে একেবাৰে শেষৰ সংখ্যাটো আছে 1 গতিকে ইয়াতে লিখিম 1 তাৰ পাছত আহিব ইয়াতে দশকত তোমালোকে চাবা এইটো এককৰ সংখ্যা কিন্তু আমাক দুটা অংক বিশিষ্ট সংখ্যা ইয়াতে দিয়া নাই গতিকে এই 8টো কিন্তু তোমালোকে ইয়াতে লিখিব নোৱাৰা কাৰণ এইটো চাবা একক দশক শতক 800 আছে এইটো 800 মানে শতকৰ স্থানত বহিব গতিকে দশকত কোনো সংখ্যা দিয়া নাই বাবে আমি দশকত ইয়াতে শূন্য বহাব লাগিব তাৰ পাছত শতকত 8 আছে গতিকে একেদৰে আমি 8 লিখিম হাজাৰত 3 আছে নহয় চাবা এইটো ভালদৰে একক দশক শতক হাজাৰ অযুত ইয়াতো চাবা হাজাৰত কোনো সংখ্যা দিয়া নাই গতিকে আমি হাজাৰত শূন্য বহাব লাগিব অযুতত আছে 3 গতিকে 3 বহিব তাৰ পিছত এইটো চাবা একক দশক শতক হাজাৰ অযুত লাখ এইটো লাখত আছে গতিকে আমি ইয়াতে অযুতত কোনো সংখ্যা দিয়া নাই তেনেকৈ অযুতত আমি ইয়াতে শূন্য বহাব লাগিব এই 4টো বহিব লাখত ইয়াতে তাৰ পাছত বহিব 6 একেদৰে গ নম্বৰটো চাবা ইয়াতে কেইটা অংক আছে 1 2 3 4 5 6 7 8 9 গতিকে আমি ইয়াতে 9ডাল ডেছ দিছো ইয়াৰে একেবাৰে শেষৰ সংখ্যাটো আছে 7 এটা অংকৰ গতিকে এই 7টো বহিব ইয়াতে তাৰ পাছত দুটা অংকৰ সংখ্যা 10 আছে গতিকে ইয়াৰে একটো ইয়াতে বহিব তাৰ পাছত আছে 4 বহিব তাৰ পাছত 5 আছে হাজাৰত 5 বহিব অযুতত 9 আছে গতিকে 9 বহিব এইটো চাবা একক দশক শতক হাজাৰ অযুত লাখ ঠিকে আছে এইটো লাখত 6 আছে গতিকে 6টো ইয়াতে বহিব তাৰ পাছত চাবা এইটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত গতিকে নিযুতত আছে 4 এইটো ইয়াতে বহিব তাৰ পাছত এইটো চাবা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটিত আছে 0 গতিকে 0 তাৰ পাছত 2 বহিব বুজি পাইছানে তোমালোকে এইবাৰ আহিছো আমি প্ৰশ্ন নম্বৰ 7 লৈকে ইয়াতে খালি ঠাই পূৰ কৰা ক নম্বৰত দিছে 1 লাখ এইটো আমাক ইয়াতে এটা বাকচ দিছে আৰু এই 1 লাখক আমাক হাজাৰলৈ নি পেলাই খালি বাকচটোত ভৰাব দিছে এতিয়া আমি জানিব লাগিব 1 লাখত কিমানটা অংক আহে তোমালোকক বুজাবৰ বাবে মই ইয়াতে সাইডত লিখি দিছো চাবা 1 লাখটো একক দশক শতক হাজাৰ অযুত লাখ এইটো 1 লাখ এই 1 লাখক আমি কিহলৈ নিব লাগিব হাজাৰত বহাব লাগিব এতিয়া হাজাৰত নিব লাগিলে চাবা একক দশক শতক হাজাৰ গতিকে কিমান হাজাৰ হ'ব এইটো 100,000 গতিকে আমাৰ খালি বাকচত কি বহাম 100 বহাব লাগিব 100,000 হৈ গল 1 লাখ সমান 100,000 দুয়োটা দেখাত যদিও এইটো 1 এইটো 100 কিন্তু এইটো আছে লাখ এইটো আছে হাজাৰ দুয়োটা সমান হয় 1 লাখ হলে যিমানখিনি হয় 100,000 হলেও এই সংখ্যাটোৱে থাকিব তাৰ পাছত খ নম্বৰত আছে 5 লাখ এইটোৰ নিচিনা খ নম্বৰটো একেই হয় 5 লাখ হলে ইয়াতে লিখিছো মই একক দশক শতক হাজাৰ অযুত লাখ এইটো 5 লাখ এইটো কি হলৈ নিব লাগিব হাজাৰলৈ গতিকে একক দশক শতক হাজাৰ কিমান হল 500 খালি বাকচত বহিব 500,000 গ নম্বৰত আছে 1 কোটি ইয়াতে লিখিছো মই একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি গতিকে এইটো 1 কোটি এইটো কিহলৈ নিব লাগিব নিযুত আৰু লাখলৈও নিব লাগিব প্ৰথমতে আমি নিযুতত বহাম নিযুতত নিব লাগিলে কিমান হ'ব চাবা একক দশক শতক হাজাৰ অযুত লাখ নিযুত গতিকে কিমান পালো 10 নিযুত হ'ব তাৰ পাছত
লাখলৈ নিব লাগিব। লাখলৈ নিব লাগিলে কিমান হ'ব? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। এই গোটেইখিনি 100 ইয়াতে হ'ব লাখ। 100 লাখ। তাৰ পাছত আছে 4 কোটি। ইয়াতে লিখিছোঁ চাবা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এইটো 4 কোটি। এতিয়া আমি কিহত বহাব লাগিব? লাখত। গতিকে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ইয়াতে মই কমা দিছোঁ, যিহেতু লাখত নিব লাগিব। কিমান হ'ল? 400। ইয়াতে বহিব 400। তাৰ পাছত আছে 600 লাখ। এইটো কোটিত নিব লাগিব। 600 লাখক আমি কিহত নিব লাগিব? কোটিত। এতিয়া আমি 600 লাখ সংখ্যাটো লিখিছোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 600 লাখ লিখিব লাগিব। গতিকে এই সংখ্যাটো হৈছে 600। গতিকে ইয়াতে আমি কি পালোঁ? 600 লাখ। এতিয়া এইটোক আমি কিহত নিব লাগিব? কোটিত। চাবা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 6ত কোটি পালোঁ, গতিকে 6টো বহিব। 600 লাখ সমান 6 কোটি, একেই হয় দুয়োটা। তাৰ পাছত আছে প্ৰশ্ন নম্বৰ 8ত, বাকচৰ ভিতৰত সৰু বা ডাঙৰ চিন বহুওৱা। এতিয়া ক নম্বৰটো চাবা, 43,814। আৰু এইফালে আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 4,35,000। গতিকে কোনটো ডাঙৰ হ'ল? এইটোতকে এই সংখ্যাটো ডাঙৰ। গতিকে ইয়াতে ডাঙৰ চিনটো বহিব, মানে এইফালে থাকিব। তাৰ পাছত খ নম্বৰত আছে 84,718। আৰু এইফালে আছে 84,818। ইয়াতেও 84,000 আছে, ইয়াতেও 84,000 আছে। কিন্তু শতকত 7 আছে আৰু এইফালে শতকত আছে 8। গতিকে কোনটো ডাঙৰ হ'ল? এইটো। তাৰ পাছত গ নম্বৰত আছে 64,900। আৰু এইফালে আছে 63,999। 63তকে 64,000টো ডাঙৰ। গতিকে ইয়াতে এইফালে হ'ব। তাৰ পাছত খ নম্বৰত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 2,40,350। এইফালে আছে 2,39,900। গতিকে ইয়াতে 2 লাখ আছে, ইয়াতেও 2 লাখ আছে, কিন্তু হাজাৰত 40 আছে, এইফালে হাজাৰত আছে 39। এইটো ডাঙৰ হ'ব। একেদৰে এইটো আছে 3,33,330। আৰু এইফালে আছে 3,33,303। চাবা, 3 লাখ, এইফালেও আছে 3 লাখ, এইফালে আছে 33,000, ইয়াতে আছে 33,000, কিন্তু শতকত চাবা 330 আৰু ইয়াতে 303। গতিকে 303তকৈ 330টো ডাঙৰ হয়, এইফালে হ'ব। তাৰ পাছত প্ৰথম 6 নম্বৰত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 20,30,800। আৰু এইফালে আছে 20,31,000। গতিকে কোনটো ডাঙৰ হ'ব? 30,000তকৈ 31,000টো ডাঙৰ হ'ব। তাৰ পাছত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 2,30,40,990। এইফালে আছে 2,30,40,099। এইখিনি একেই আছে, ইয়াতে 99 আছে আৰু ইয়াতে আছে 990। গতিকে এইটো ডাঙৰ হ'ব। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। এইবাৰ আহিছোঁ আমি প্ৰশ্ন নম্বৰ 9লৈ। 9 নম্বৰত আছে তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। এই সংখ্যাকেইটা আমি সৰুৰ পৰা
ডাঙৰলৈ সজাব লাগিব। এতিয়া চাবা ইয়াৰে সকলোতকৈ সৰু কোনটো সংখ্যা হ'ব। ইয়াতে আছে 21,814, তাৰ পাছত আছে 25,300, তাৰ পাছত 25,290, 21,841। গতিকে এই দুটা সংখ্যাতকৈ এই দুটা সংখ্যা সৰু হ'ব। এতিয়া আমি চাব লাগিব এই দুটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হ'ব। চাবা ইয়াতে 21,814 আছে আৰু ইয়াতে 21,841 আছে। গতিকে কোনটো সৰু হ'ব? এইটো। তাৰ পাছত আহিব এইটো। ইয়াতে মই লিখি দিছোঁ 21,814। তাৰ পাছত আহিব এই সংখ্যাটো 21,841। তাৰ পাছত এই সংখ্যা দুটাৰ সৰু কোনটো হ'ব? ইয়াতে আছে 25,300 আৰু ইয়াতে আছে 25,290। গতিকে 290টো সৰু হ'ব এইটো সংখ্যা। 25,290। তাৰ পাছত আহিব এইটো সংখ্যা 25,300। 25,300। একেদৰে আমি খ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো কৰিম। ইয়াতে আছে 1,46,325। তাৰ পাছত 1,46,090, 1,47,000, 1,46,180। ইয়াৰে সকলোতকৈ সৰু সংখ্যা কোনটো হ'ব? এইটো হ'ব 1,46,090। কাৰণ এইটো 46,000 আছে, ইয়াতো 46,000 আছে, কিন্তু ইয়াতে আছে 180, ইয়াতে আছে 325, কিন্তু ইয়াতে 90 আছে। গতিকে এই সংখ্যাটো সৰু হ'ব 1,46,090। তাৰ পাছত আহিব এইটো সংখ্যা 1,46,180। 1,46,180। তাৰ পাছত আহিব 1,46,325। 1,46,325 আৰু একেবাৰে শেষত আহিব 1,47,000। হৈ গ'ল এইটো। তাৰ পাছত গ নম্বৰত আছে 7,70,070। 7,70,000টো চাবা প্ৰথমতে আমি এই গোটেইকেইটা সংখ্যাতে 7 লাখে আছে। তাৰ পাছত 70,000 এইটোত নাই, ইয়াতে 7,000 আছে আৰু এইটোতো 7,000 আছে, ইয়াতে 70,000 আছে। গতিকে এইটো আৰু এই সংখ্যাটো ডাঙৰ হ'ব আৰু সৰু সংখ্যা হ'ব এই দুয়োটাৰ ভিতৰত এটা। গতিকে এই দুয়োটাৰে ভিতৰত কোনটো সৰু হ'ব আমি সেইটো চাব লাগিব। এইটো চাবা 7,07,777 আৰু এইটোত আছে 7,07,077। গতিকে 777তকৈ অকল 77টো সৰু হ'ব। এই সংখ্যাটো আটাইতকৈ সৰু হ'ব 7,07,077। তাৰ পাছত এই সংখ্যাটো আহিব 7,07,777। তাৰ পাছত এই সংখ্যাটো আৰু এই সংখ্যাটো চাব লাগিব ইয়াৰে কোনটো সৰু হ'ব। এইটো আছে 7,70,770 আৰু ইয়াতে অকল 70 আছে এইটো। গতিকে এই সংখ্যাটো আহিব
7,70,070 তাৰ পাছত এই সংখ্যাটো আহিব 7,70,770 আশা কৰো তোমালোকে বুজিব পাৰিছা। এইবাৰ আহিছো আমি প্ৰশ্ন নম্বৰ 10 খালি ঠাই পূৰ কৰা। ক নম্বৰত আছে 39,000তকৈ 1,000 বেছি। গতিকে বেছি বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগিব 39,000ৰ লগত 1,000 যোগ কৰি দিব লাগিব। ইয়াতে মই পাতি দিছো 39,000ৰ লগত আমি 1,000 যোগ কৰিলে কিমান পাম 0 0 0 তাৰ পাছত 9 একে হ'ব 10 হাতে যাব 1 আৰু হাতে যোৱা 1টো এই 3টোৰ লগত যোগ হ'ব 3 একে হ'ব 4 তাৰ মানে 40,000 হ'ব। ইয়াতে হ'ব 40,000। তাৰ পাছত আছে খ নম্বৰত 45,000তকৈ 1,000 কম। কম বুলি কোৱাৰ লগে লগে বিয়োগ কৰিব লাগিব। 45,000ৰ পৰা 1,000টো আমি বিয়োগ কৰি দিম। এইটো চাবা 0ৰ পৰা 0 গ'লে 0ই থাকে 0 0 5ৰ পৰা 1 বিয়োগ কৰি দিম 4 হ'ব। ইয়াতে যিহেতু আমি এক ধাৰে লৈ গৈছিলো সৰি এইটো আমি 5ৰ পৰা 1 বিয়োগ কৰিছো ঠিকে আছে 4 তাৰ পাছত ইয়াতে আছে 4 গতিকে ইয়াতে বহিব 4 কিমান হ'ব 46,000। তেনেদৰে গ নম্বৰটোত আছে 2,37,500তকৈ 100 কম। গতিকে আমি ইয়াতে বিয়োগ কৰি দেখাব লাগিব যিহেতু কম বুলি কৈছে 0 0 5ৰ পৰা 1 গ'লে থাকিব 4 ইয়াতে আছে 7 3 2 গতিকে ইয়াতে হ'ব 2 3 7 4 0 0 তাৰ মানে 2,37,400। একেদৰে খ নম্বৰটোত আছে 3,45,425তকৈ 1 লাখ কম। এইটো আমি এইটোৰ পৰা 1 লাখ বিয়োগ কৰি দিব লাগিব। 5ৰ পৰা 0 গ'লে 5 থাকিব 2ৰ পৰা 0 গ'লে 2 থাকিব 4ৰ পৰা 0 গ'লে 4 5ৰ 0 গ'লে 5 4 0 গ'লে 4 3ৰ পৰা 1 গ'লে হ'ব 2 তাৰ মানে 2,45,425 2,45,425 এতিয়া গোটেইকেইটা হৈ গ'ল। আশা কৰো তোমালোকে বুজিব পাৰিছা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি থকা অনুশীলনীসমূহ আলোচনা কৰিম। ধন্যবাদ।